Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰিছো ভালে আছে। আগৰ ভিডিঅ'খিনি মোক ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছো যিটো মাইকী মানুহৰ বহুতেই প্ৰয়োজনীয় চাদৰ মেখেলা কালেকশ্যন। যিটো ৱাৰ্ড্ৰব ফুল হৈ থাকিলেও ক'বলৈ গ'লে নাই যেন লাগে, হয়নে নহয়? চবৰে লাগে চাগে সেইটো। আশা কৰিছো এই ভিডিঅ'টোকো আপোনালোকে যেন আগৰ নিচিনাকৈ মৰম দিয়ে। সো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি দিব। সো আপোনালোকে চাই থাককচোন মোৰ এই ভিডিঅ'টো। গোটেইখিনি কাপোৰ নাই আনা, কেইযোৰমান আনিছো। সো চাই থাককচোন আপোনালোকে আৰু জনাব দেই কাপোৰ কোনযোৰ ভাল লাগিল আপোনালোকৰ। এইযোৰ হৈছে পিয়ৰ বোৱা, যিযোৰ পিন্ধি বহুত আৰাম লাগে। এইযোৰ মোৰ বিয়াতে দিয়া, কিন্তু মই পিন্ধিবলৈ নাপালোঁৱে তেনেকৈ, যিহেতু বিয়া হোৱা প্ৰথম পাটৰ কাপোৰে পিন্ধি যাব লাগে। সো এইযোৰ বহুত ভাল লাগে, আৰাম লাগে পিন্ধিছোঁ, নতুনেই হৈ আছে। এইযোৰ মই নিজেই কিনিছিলোঁ। এইযোৰ মোৰ বহুত ভাল লাগে, মোৰ ব্লেক কালাৰটো মোৰ ফেভৰেট হয়, কিন্তু এই কাপোৰযোৰ বহুত ভাল লাগে। এইযোৰ হৈছে লুধিয়ানা পাট। লুধিয়ানা পাট ছফ্ট হ'লেও পিন্ধি ইমান আৰাম নালাগে। এইযোৰ মই নিজে কিনা হয় লুধিয়ানা পাট। এইযোৰ একদম পিয়ৰ বোৱা। এইযোৰ মোক বিয়াৰ আগতে মোৰ মায়ে দিছিলে মোৰ বাৰ্থডেত। বহুত ভাল লাগে এইযোৰ পিন্ধি, খালি ঠাণ্ডা দিনত পিন্ধি ভাল লাগে, গৰম হয় কাপোৰটো। এইযোৰ নিজে ফুল কৰা হয়, মই কৰা নহয়, আমাৰ ঘৰৰ ওচৰৰ খুৰী এজনীয়ে কৰি দিছিলে। এইযোৰ ফেঞ্চি হয়। এইযোৰ দাম বহুত কম, কিন্তু ভাল লাগে। এইযোৰ 800 লৈছিলে, কিন্তু বহুত ভাল লাগে প্ৰিণ্টটো। এইযোৰ গুজৰাটী প্ৰিণ্ট হয়, ৰাধা কৃষ্ণ নহয়, কিন্তু ৰাধা আৰু মানে এনেকুৱা টাইপতে বনাইছে আৰু প্ৰিণ্টটো, হৰিণাও আছে, বহুত ভাল লাগে। এইযোৰ টচ মুগা হয়, পিয়ৰ টচ মুগা। এইযোৰ মই বিহুত লৈছিলোঁ, বহুত ভাল লাগে এইযোৰ। আৰু এইযোৰ পিয়ৰ মুগা, যিযোৰ মোৰ শান্তি বিয়াৰে মায়ে দিছিলে। এইযোৰ এতিয়া পিন্ধা নহয় আৰু। এইযোৰ কালাৰটো বহুত ভাল লাগে, ব্লেক, ব্লু, য়েল্লো, এই কালাৰবোৰ বহুতেই ভাল লাগে। এইযোৰ লুধিয়ানা পাট হয়, ব্লেকত। ইয়াৰ মাজৰ ফুলটো বহুত ধুনীয়া হয়, ইয়াৰ ব্লাউজ পিচটো বহুত হেভি হয়। এইযোৰ ভিতৰৰ ফুলটো এনেকুৱা হয়, ৰাউণ্ড, ব্লাউজ পিচটো বহুত হেভি হয়। এইযোৰ কি বুলি কৈ বিকিছিল নাজানো, কিন্তু এইযোৰ ঠগ খালোঁ কিনোতে, ঘৰতে দিবলৈ আহিছিলে। প্লাছ এইযোৰ গুজৰাটী প্ৰিণ্ট হয়। এইযোৰ মই মৰাণৰ পৰা লৈছিলোঁ, বহুত ভাল লাগে এইযোৰ পিন্ধি, আৰু পিন্ধিলে কালাৰটো বহুত ব্ৰাইট যেন লাগে। এইযোৰ মোক শাহুমায়ে দিছিলে, ঘৰলৈকে আহিছিলে, বোৱা হয়। এইযোৰ নুনি হয়, পিয়ৰ নুনি, যিযোৰ মই এতিয়ালৈকে চিলোৱাই নাই, পিন্ধাই নাই। এইযোৰ লুধিয়ানা পাট। মোৰ চাদৰ মেখেলা কালেকশ্যনখিনি চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। গোটেই চাদৰ মেখেলাখিনি মই দেখুওৱা নাই, বেলেগ এদিনা মই ইয়াতকৈও ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ শাৰী কালেকশ্যনো আছে, যিখিনি মই আপোনালোকৰ আগত আনিম। পাটৰ মেখেলা কালেকশ্যনো দেখুৱাম। সো কালি আমি নামঘৰলৈ গৈছিলোঁ ভাদ মাহত শৰাই দিবলৈ, আমাৰ ঘৰৰ প্লাছ আমাৰ ওচৰৰ 2 ঘৰ 3 ঘৰ এনেকৈ মিলি পেলাই। সেইখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সো চাই থাককচোন।